বিলখন গৃহীত কৰিব লাগে বুলি ইতিমধ্যে অনুমোদন দিছে। অসমীয়া জাতিৰ মৃত্যু হেল নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈ যোৱাৰ লগে লগে অসমীয়া জাতি আৰু কোনোকালে নাবাচিব। আমাৰ চকুৰ সন্মুখতে অসমীয়া জাতিৰ তিল তিলকৈ শেষ হৈ যাব, নিশেষ হৈ যাব। ইয়াৰ পাছতো কিন্তু সৰ্বানন্দ সোণোৱালহঁতে অসমীয়া জাতিক সম্পূৰ্ণৰূপে নিশেষ কৰাৰ ষড়যন্ত্ৰত এতিয়াও লিপ্ত আছে। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতৰ ইংগিততে জইণ্ট পাৰ্লিয়ামেণ্ট কমিটিয়ে এই ৰিপৰ্ট দাখিল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমীয়া জাতিৰ কাৰণে এতিয়া জাতীয় নায়ক হৈ থকা নাই, সম্পূৰ্ণৰূপে এজন বিশ্বাসঘাতক মুখ্যমন্ত্ৰী, অসমৰ ইতিহাসৰ সৰ্বকালৰ গণশত্ৰু মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হ'ব যদি ইতিহাসে ইয়াক বিচাৰ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক হৈ যোৱাৰ পাছত, ই আইন হৈ যোৱাৰ পাছত ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে অসমীয়া হাতত নিজৰ আধিপত্য নাথাকিব। আমি সম্পূৰ্ণৰূপে ৰাজনীতিক অধিকাৰবিহীন এটা নিঃস্ব জাতি হৈ যাম, আমি সম্পূৰ্ণৰূপে সাংস্কৃতিক অধিকাৰবিহীন এটা জাতি হৈ যাম। গতিকে এনে এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আজি ৰঞ্জিত দাসহঁতে বা কামাখ্যা প্ৰসাদ তাছাহঁতে বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক আজি বলিহাৰত তুলি দিলে। গতিকে এনে এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যজুৰি আমাৰ অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ ৰাইজক জনাব খুজিছোঁ, অসমৰ ৰাইজক আহ্বান কৰিব খুজিছোঁ যে এই ধুৰন্ধৰ ৰাজনীতিকসকলে আমাৰ জাতিটোক ভাগ ভাগ কৰি এই ধুৰন্ধৰ ৰাজনীতি আজি জাতিক বিক্ৰী কৰি পেলালে, আজি জাতিক বন্ধকত দি দিলে। সেইকাৰণে আজি বছৰৰ প্ৰথম দিনাখন, নৱবৰ্ষৰ প্ৰথম দিনাখন আজি এটা আমৃত্যু অনশনৰ দৰে, আমৰণ অনশনৰ দৰে আজি এটা আৰু জগন্নাথ ভকতে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহয় বা নিৰ্দিষ্ট যেতিয়ালৈকে সিদ্ধান্ত নাপায় তেতিয়ালৈকে আমৃত্যু অন্বেষণ কৰিবৰ কাৰণে আজি কঠিন সংকল্প হাতত লৈছে। গতিকে এই অন্বেষণ অব্যাহত থাকিব। আৰু সৰ্বানন্দ সোণোৱালক ক'ব খুজিছোঁ, যদিহে ইতিহাসত তেওঁ বিশ্বাসঘাতক মুখ্যমন্ত্ৰী হিচাপে যদি ঘূৰিত হ'ব নালাগে, ইতিহাসত যদি গণশত্ৰু মুখ্যমন্ত্ৰী হিচাপে যদি ঘূৰিত হৈ থাকিব নালাগে, তেতিয়াহ'লে অচিৰেই তেওঁ দিল্লীৰ বিৰুদ্ধে গৰজি উঠিবৰ কাৰণে পুনৰবাৰ আমি আহ্বান জনাইছোঁ।